ৰঙিয়াৰ সাহিত্য সভা ভ্ৰমণ পথৰ দুৰৱস্থাত ক্ষোভিত ৰাইজ। ৰঙিয়া নগৰৰ অতিকৈ ব্যস্ত সাহিত্য সভা ভৱন পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক। ৰঙিয়াৰ অতিকৈ ব্যস্ততাপূৰ্ণ পথটোত আছে দণ্ডাধীশৰ কাৰ্যালয়, সাহিত্য সভা ভৱন, CPIMৰ কাৰ্যালয়, লগতে আছে এখন বিদ্যালয়। এই পথটোৰ নিতৌ হেজাৰ হেজাৰ যান বাহনৰ লগতে শ শ পথচাৰী যাতায়াত কৰে। কিন্তু পথটোৰ দাঁতিৰ নলাৰ সুব্যৱস্থা নথকাৰ বাবে পানীসমূহ যাব নোৱাৰাত পথটো হৈ পৰে নদী সদৃশ। ফলত পথচাৰীসকলৰ যাতায়াত ব্যৱস্থাত বিভিন্ন অসুবিধাৰ সৃষ্টি হয়। উল্লেখ্য যে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি এই পথটোৰ দুৰৱস্থাত বিভিন্ন ধৰণে অভিযোগ দি আহিছে যদিও আজি পৰ্যন্ত একো ফল নাপালে। কিন্তু মাজে সময়ে বিভাগীয় কৰ্তৃপক্ষই আহি পথটোৰ ওপৰে ওপৰে চাই কৈ তেওঁলোকে নিজৰ দায়িত্ব সামৰি থৈ দিয়ে। স্থানীয় ৰাইজে অতি শীঘ্ৰে এই পথটোৰ দাঁতিৰ দুয়োপাৰৰ নলাকেইটা মেৰামতি কৰি ৰাইজৰ বিপদমুক্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। এতিয়া প্ৰশ্ন হ'ল, যি সময়ত চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাই আছে তেনে সময়তে এখন নগৰৰ এটা অতিকৈ ব্যস্ত পথৰ দুৰৱস্থাত ৰাইজে জ্বলাকলা খাই থকাটো এক লজ্জাজনক হয় নহয়নে? বাতৰি সম্প্ৰচাৰৰ পিছত গা লৰিবনে বিভাগীয় কৰ্তৃপক্ষৰ? সেয়া সময়ত লক্ষণীয় হ'ব। কামৰূপৰ পৰা বিপুল কলিতাৰ প্ৰতিবেদন। নমস্কাৰ জনাইছোঁ আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অতি দুখৰ কথা যে এই ৰাস্তাটো ৰঙিয়াৰ ভিতৰতেই আটাইতকৈ ব্যস্ততাপূৰ্ণ ৰাস্তা বুলি ক'লে ভুল কোৱা নহ'ব। বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ নিশ্চয় হৈছে। আমিও সময়ে সময়ে তেখেতসকলক অনুৰোধ কৰিছোঁ যে ৰাস্তাটো অতি উন্নত মানৰ কৰি দিলে এই ৰাস্তাৰে যাতায়াত কৰা SJVM কোৰ্টৰ কৰ্মচাৰীকে ধৰি বেছি সংখ্যাৰ বিষয়ববীয়াসকল লগতে ইয়াৰ লগতে আছে সাহিত্য সভা, আলোচনী সভা, লগতে আছে ৰাস্তাটোৰ লগতে আছে আমাৰ চাৰ্কুল অফিচ, CPM অফিচ, তাৰ লগতে এখন জুনিয়ৰ কলেজ, অতি উন্নত মানৰ জুনিয়ৰ কলেজ, বহু ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰি আছে। গতিকে আটাইখিনিৰে লগতে যিখিনি পাব্লিক আছে এই ৰাস্তাটোৰে বিয়াৰাম অফিচ ৰঙিয়া ষ্টেচনলৈ অহা যোৱা কৰে। গতিকে একাটোৰ ওপৰ পানীৰে বাইক চলাই গাড়ী চলাই এইখিনি অহা যোৱা কৰে। গতিকে অতি দুৰ্ভোগ ভুগি আছে মানুহখিনিয়ে। গতিকে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ প্ৰতি সুদৃষ্টি এতিয়ালৈকে দিয়া নাই। আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে অতি সোনকালে এই ৰাস্তাটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি যাতে ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী, অফিচৰ পাব্লিকৰে সুবিধা এটা হয়, তাৰ কাৰণে ৰাস্তাটো অতি সোনকালে যি ধৰণে ভাল হয় আলোচনা বিলোচনা কৰি সম্পূৰ্ণ কৰি দিলে, অহা যোৱাৰ সুবিধা কৰি দিলে ৰঙিয়াৰ ৰাইজ অতি আনন্দিত হ'ব। লগতে ৰঙিয়াৰ ৰাইজে নহয়, আটাইখিনি কৰ্মচাৰী, দূৰ দূৰণিৰ কৰ্মচাৰীসকলে এইখিনি অহা যোৱা কৰে। অতি ব্যস্ততাপূৰ্ণ ৰাস্তা। গতিকে আমি আশা ৰাখিছোঁ এই নিউজ দৃষ্টিগোচৰ হোৱাৰ লগে লগে চৰকাৰী কৰ্তৃপক্ষৰ ইয়াৰ প্ৰতি এটা সুদৃষ্টি নিক্ষেপ কৰি অতি সোনকালে যাতে ইয়াৰ কাম কাজ কৰি দিয়ে তাৰ কাৰণে আমি অনুৰোধ লাগি আছোঁ। পৌৰসভা এইটো আমাক এইখিনি কৰি দি গ'ল আধা জুৰুতে আৰু ইফালে মানুহ ঘৰে এঘৰ মানুহ আছে আমাৰ ইয়াতে ৰাস্তাটো নিদিলে, ড্ৰেইনটো কমপ্লিট হ'ব নিদিলে, ড্ৰেইনটো সেনেকৈ আধৰুৱা হৈ ৰৈ গ'ল। তাৰ কাৰণে আজি এই অৱস্থাটো হৈ আছে আৰু এই পানী ভৰি পৰে একদম বৰষুণ দিলে এতিয়া নালাগিলে এনেকুৱা বনাইছে পৌৰসভাই যে মানুহ ছয় জেগা নাই। চেলটিখন দাঙি চালে দেখা পাব। তাত এখন কোদালো সোমাই নাযায়। তাত বালিৰে ভৰি আছে দুইটা নালা, পানী যোৱাৰ কোনো ব্যৱস্থাই নাই। তাৰ কাৰণে এই অৱস্থা হ'বলৈ কৈছে। আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী কোনো এতিয়া যাব নোৱাৰে। এতিয়া বিভিন্ন ধৰণৰ চাইলেৰিত পৰি কেনে আমাৰ বহুত এতিয়া ক্ষতি হৈছে। ভৰিত চাল গৈছে, হৈছে, আঁঠি ভাঙিছে, এনেকুৱা হৈছে আমাৰ ইয়াত। বৰ্তমান ৰঙিয়া বিধানসভাৰ বিধায়ক যিহেতু বিজেপিৰ ৰাজ্যিক সভাপতি, তেখেতক কিবা আপুনি আহ্বান জনাব নেকি? তেখেতক এটাই অনুৰোধ আমাৰ ইয়াৰে, তেখেতেতো আমাৰে যিহেতু বিধায়ক, তেখেতে এই বস্তুটোৰ যাতে মনোযোগী গুৰুত্বভাৱে এটা গুৰুত্ব ব্যৱস্থা লয়। এই
ৰাস্তাটো আমাৰ গোটেইকেইটা কাৰ্যালয়ত জড়িত যেনে আমাৰ কোৰ্ট আছে, মণ্ডল অফিচ আছে, LIC আছে আৰু এই ৰাস্তাটো একদম ব্যস্ততা আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা স্কুলীয়া কলেজীয়া আমাৰ চাকৰিয়াল যিমান আছে এই ৰাস্তাটো ব্যৱহাৰ কৰে কৰিলে এই কাৰণে অনুৰোধ কৰিছোঁ যে আমি মিউনিচিপালিটিক তেওঁলোকে এই বস্তুটোৰ ওপৰত গুৰুত্ব সহকাৰে লৈ অতি শীঘ্ৰে যাতে কিবা এটা ব্যৱস্থা কৰি এই ৰাস্তাটোত সকলো মানুহ সঠিকভাৱে যাব পাৰে বা সুহেৰি যাব পাৰে।